ডেভিড ডাকান কইল ভাবনে আপোনালোক স্বাগতম। বহু দিনৰ মূৰত মানে নেট বন্ধ হোৱাৰ পিছৰ পৰা বহুত ভিডিঅ' মোৰ পেণ্ডিং হৈ আছে। মানে পোৱালিও জগিলে ইনকুবেটৰৰ পৰা আৰু তাৰ পিছৰ পৰা মই ভিডিঅ' মানে দিব পৰা নাই। গতিকে এটা নতুন ভিডিঅ'ৰ এটা ছিৰিজ এটা আৰম্ভ কৰিম। মানে ধৰক এই পোৱালি জগিলে মানে পোৱালি ক'ৰবাৰ পৰা আনিলে আপুনি সৰু পোৱালি, হাঁহৰ পোৱালি হওক বা আপোনাৰ যিকোনো হওক পোৱালি, কেনেকৈ ৰাখিব আপোনাৰ এই ৰখা কেইদিন মানে আপোনাৰ ধৰক 1 দিনৰ পৰা 15 দিনৰ ভিতৰত কেনেকৈ ৰাখিব। কাৰণ এইকেইদিনৰ ভিতৰতে আপোনাৰ পোৱালিকেইটাৰ তাৰমানে জীয়াই থাকিব নে মৰিব এইখিনি তাৰমানে নিৰ্ভৰ কৰে। মানে বহুত পোৱালি তাৰমানে কি কৰে, মানুহে আনি পেলাই ৰাখিব নাজানে আৰু সেই ফলত বহুত পোৱালি আপোনাৰ মৰি যায়। ঠিক আছে, বহুত পোৱালি আপোনাৰ মৰি যায় আৰু কিছুমানতো গোটেইখিনিয়ে মৰি যায় ৰাখিব নজনাৰ ফলত। গতিকে কেনেকৈ ৰাখিব বহুত কিছুমান টিপছ আছে। গতিকে সেইবিলাক মই এই আৰম্ভ কৰিম এটা ভিডিঅ', মানে এইটো ভিডিঅ'ৰ পৰা ষ্টাৰ্ট হ'ব সেইবিলাক ভিডিঅ'। প্ৰত্যেক দিনে এটা ভিডিঅ' আপোনাৰ আহি থাকিব। গতিকে ভিডিঅ' চোৱালৈকে মানে ধৰক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এই ভিডিঅ'বিলাক আপুনি তেতিয়াহে চাব পাৰিব। গতিকে লাইক এটা কৰি দিব, শ্বেয়াৰ এটা কৰি দিব। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ত চাওক, এইবিলাক পোৱালি মানে ডাঙৰ হৈ গৈছে, আপোনাৰ এসপ্তাহ পাৰ হৈ গুচি গ'ল। ঠিক আছে, ইয়াৰ আগৰ ভিডিঅ'বিলাকো মই দি দিম। আজি এই 7 দিনৰ ভিডিঅ' এইটো সপ্তম ভিডিঅ'। মানে ধৰক এইটো আপোনাৰ 7 দিনত কেনেকৈ ৰাখিব লাগে আপুনি ধৰক। এতিয়া যিটো চাব, প্ৰথম আপোনাৰ 5 দিন 6 দিনটো আপোনাৰ প্লেইন শ্বীটৰ ভিতৰত মানে আপোনাৰ যিটো আপোনাৰ বনাই লয়, প্লেইন শ্বীট লয় কিছুমানে আপোনাৰ এই আপোনাৰ বক্স হিচাপ বক্সবিলাক কাটি পেলাই আপোনাৰ বেৰা টাইপত দি কিনে সেনেকৈও ৰাখি থয় কিছুমানে প্লেইন শ্বীট দিয়ে। গতিকে তাৰ ভিতৰত ৰাখি থ'ব আপোনাৰ 5 দিনমান। ঠিক আছে, তাৰ নোলিয়াব, বাহিৰত ওলাব নালাগে। যেতিয়া আপোনাৰ 7 দিন 8 দিনমান হৈ যাব, তেতিয়া আপুনি লাহে লাহে ৰ'দত ওলাই দিব পাৰিব দিনটোত। দিনত আপুনি ৰ'দত দিব। পোৱালিকেইটা যিকেইটা পোৱালিৰ মানে দেহৰ গঠনটো ভাল অহা নাই, গতিকে সূৰ্যৰ ৰশ্মিটো সিহঁতৰ গাত পৰিব লাগে। তাৰমানে সেইবিলাক পৰিলে তাৰমানে সিহঁতৰ দেহৰ গঠনটো ভাল হয়। ঠিক আছে, আৰু পৰ্যাপ্ত পৰিমাণে ভাল খাদ্য দিব লাগিব। খাদ্যৰ কথা কওঁতে আপুনি প্ৰথম অৱস্থা আপুনি প্ৰি ষ্টাৰ্টাৰ দিব। ঠিক আছে, প্ৰি ষ্টাৰ্টাৰ নাথাকিলে আপুনি ষ্টাৰ্টাৰটো ঘূৰি কৰি দিলেও আপোনাৰ চলি যায়। ঠিক আছে, আৰু খোলাকৈ আপোনাৰ 40 টকা কিলো লয়, আৰু কিছুমান জেগাত 45 বা 50 হ'ব পাৰে। চ' সেইটো আপোনাৰ নিৰ্ভৰ কৰে ঠাইভেদে। আৰু ভাল পানী দিব। ঠিক আছে, আৰু ঠাণ্ডাৰ দিনত মানে আপুনি এসপ্তাহ নহয় 10 দিনমান আপোনাৰ কুহুমীয়া গৰম পানীয়ে খাব দিব। ঠাণ্ডা পানী কোনো পধ্যে নিদিব, কাৰণ ঠাণ্ডা পানী দিলে সিহঁতৰ মুখৰ পৰা বিজাল তাৰমানে নাকেদি বিজাল ওলাহে, মানে চৰ্দি লগা টাইপৰ হৈ যায়। আৰু সেনেকুৱা হ'লে এটা পোৱালিও আপোনাৰ বাচি নাথাকিব। গতিকে এটাৰ যদি চৰ্দি হয়, তেতিয়া গোটেইবিলাকৰ চৰ্দি হ'ব, আৰু তাতে এটা হাঁহো তাৰমানে বাচি থকাৰ আশা নাথাকে। সেইকাৰণে কওঁ, আপুনি কুহুমীয়া গৰম পানী দিব। এইবিলাক যি পানী এইবিলাক দেখিছে আপুনি, চব কুহুমীয়া গৰম পানী দিছোঁ, আৰু ভাল পাত্ৰত দিব। পৰিষ্কাৰ কৰি ৰাখিব পাত্ৰটো। প্ৰত্যেকবাৰ দিয়াৰ পিছতে আপুনি ভালকৈ ধুই পখালি থৈ দিব পাত্ৰকেইটা। লেতেৰা নকৰিব পাত্ৰকেইটাত। মানে ধৰক খোৱাৰ পিছত আপোনাৰ তাতে বা কিছুমান বিষ্ঠা লাগি ধৰিব পাৰে, বেয়া বস্তু লাগি ধৰিব পাৰে। গতিকে সেইবিলাক তাৰমানে আঁতৰাই দিব প্ৰত্যেকবাৰে, আৰু ৰ'দত মেলি দিব। ৰ'দত মেলি দিয়াৰ পিছত কি কৰিব, আপুনি ওপৰৰ ফালে মানে যেনেকৈ আপুনি দেখিছে, ওপৰৰ ফালে এখন টাইপৰ মানে এনেকুৱাকৈ দি দিব। চাওক, মই এখন মহৰি টাইপৰ দি দিছোঁ। আপোনাৰ যে গৰু ম'হ এই মানে দিয়া মহৰি থাকে, এনেকৈ মহৰি এখন ওপৰত দি দিব, যাতে ওপৰৰ পৰা কাউৰী হওক বা আপোনাৰ বহুত কিবি আহে, কুকুৰ আহে, মানে সিহঁতে যাতে লৈ যাব নোৱাৰে পোৱালিকেইটা, বা বহুতে চাই থাকিব নোৱাৰে পোৱালি এৰি কিনে আপুনি নিজৰ কামত ব্যস্ত হৈ থাকিব লাগিব। গতিকে এনেকৈ ওপৰত এখন দি থ'ব, মানে দি থ'লে আপোনাৰ এইবিলাকৰ পৰা বাচি থাকিব পাৰে। কুকুৰ হওক বা আপোনাৰ কাউৰী হওক, এইবিলাকে নিব নোৱাৰে পোৱালিকেইটা। আৰু মানে একজেক্ট ৰ'দটো পৰিব দিব নালাগে সিহঁতৰ গাত, সেনেকৈও দিব পাৰে আপুনি। মানে ডাইৰেক্ট ৰ'দ পৰিব দিব নালাগে, এনেকৈ দিলেও আপোনাৰ তাৰমানে লাভ হ'ব পাৰে আপোনাৰ। ঠিক আছে, গতিকে এইখিনি আপুনি মেইনটেইন কৰিব আপোনাৰ 10 দিনত, 7 দিনৰ পৰা 10 দিনৰ ভিতৰত এইখিনি মেইনটেইন কৰি দিব। এইখিনি মেইনটেইন কৰিলে আপোনাৰ নিশ্চয় পোৱালিবিলাকৰ তাৰমানে দেহৰ গঠন বহুত ভাল হ'ব। আপোনাৰ নিজেও কৰি চাব। আৰু সূৰ্যৰ ৰশ্মি বহুত প্ৰয়োজনীয়, মানে আমাৰ মানুহৰ কাৰণেও প্ৰয়োজনীয়, মানে এই জীৱ জন্তুৰ কাৰণেও প্ৰয়োজনীয়। গতিকে সেইখিনি সকলোৱে জানে। গতিকে এইখিনি আপোনালোকে কৰক, মানে পোৱালিখিনি নিয়াৰ পিছত। গতিকে আপোনাৰ যিখিনি পোৱালি আছে সুন্দৰ হ'ব, মানে দেখাত চাইজ বাঢ়িব। কিছুমানে কয় বোলে মই বহুত ভিটামিন খুৱাইছোঁ, কেলছিয়াম খুৱাইছোঁ, কোনো হেৰি দিয়া নাই, কাম দিয়া নাই। এই কাম নিদিয়া কাৰণটো হ'লেতো আপুনি পোৱালিখিনিক লৰা চৰা সুবিধা কৰি দিয়ক, মানে অলপ ঠাই দি দিয়ক। গতিকে সেনেকৈ কৰিলে বহুত আপোনাৰ লাভৱান হ'ব। আৰু যিখিনি পোৱালি আপুনি দেখিছে এইখিনিত আপোনাৰ পিয়'ৰ খাকী কেম্বেল, আৰু মাজে 2-এটা ইণ্ডিয়ান আনাৰ আৰু চাৰা চামেলি মিক্স আছে, আপোনাৰ 10-20টামান আছে। এতিয়া ঘৰৰ মানে হাঁহৰ তাৰমানে এই কণী দিয়া গৈছিল ইনকিউবেটৰত, সেইকেইটা ওলাইছিল। চ' চাওক, এই বাকীবিলাক চব খাকী কেম্বেল, আপোনাৰ ডাঙৰ খাকী কেম্বেল। চাওক, এইবিলাক খাকী কেম্বেল। গতিকে খাকী কেম্বেল যদি লাগে আপোনাৰ, তেনেহ'লে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ আছে। গতিকে সেইটো নাম্বাৰত আপুনি ফোন কৰিব পাৰে, পাই যাব আপোনাৰ মোক।
গতিকে এইখিনিতে আমি ভিডিঅ'টো মানে শেষ কৰিলোঁ নিশ্চয় কালি আৰু এটা ভিডিঅ' দিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব এটা শ্বেয়াৰ কৰি দিব ধন্যবাদ